লিলি এইটো আজি অহাই নাই, ইমান দেৰি হ'ল। এইকেইদিনতো আমাৰ ঘৰত তাইৰ বাহিৰে কোনো অহাই নাই। নিশ্চয় এইৰে কাম হ'ব লাগিব। এই কাজি মই ঘৰৰ পৰা আহোঁতেতো বৰ ফূৰ্তিতে আহোঁ, কিন্তু ইয়াত আহিহে সকলোবোৰ হয়গৈ। কি কৰিম, উপায়তো নাই। পেটটোৰ কাৰণে এইখিনিতো কৰিবই লাগিব। বেয়া কাম কৰি উপাৰ্জন কৰি থকা নাই নহয়, কামহে কৰিছোঁ। কামত আকৌ কিহৰ লাজ? বাইদেউ আহিলোঁ। বৰ ফূৰ্তি না তোৰ আজি। মোৰ 10,000 টকাটো কিয় চুৰ কৰিছ? সঁচা কথা ক। তোৰ দৰে মানুহবোৰক এই কাৰণে বিশ্বাস কৰিব টান। বাইদেউ শুনকচোন মোৰ কথাটো, বাইদেউ শুনকচোন। তোৰ কথা বেলেগক শুনাবি, মোক নহয়। কি হৈছে? কিয় এনেকে হুলস্থুল কৰি আছা? কি হ'ব আৰু? 10,000 টকা এটা নোহোৱা হৈছে। তুমিয়ে দেখোন যোৱাকালি মোক 10,000 টকাটো দিছিলা শ্বপিং কৰিবলৈ। পাহৰি গলা নেকি? মই দিছিলোঁ? মই পাহৰিয়ে গৈছিলোঁ।